ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। মই তোমালোকক এই দ্বিতীয় পাঠটোৰ প্ৰশ্ন উত্তৰ এই খ নম্বৰৰ পৰা এইফালে গলৈকে বুজাই দিব ওলাইছোঁ। আগৰ ভিডিঅ'ত মই এই পাঠৰ লগত এই প্ৰশ্ন উত্তৰখিনি দিছোঁ। তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে চাবা। দ্বিতীয়ः পাঠः প্ৰশ্নোত্তৰ খ নম্বৰ। প্ৰথম বাক্যং দৃष्ट्वा বাক্যং নিৰ্মাণং কৰোতু। প্ৰথম বাক্যং দৃष्ट्वा তাৰমানে এই প্ৰথম বাক্যটো ইয়াতে দিছে, দেখিছানে? ছাত্ৰঃ বিদ্যালয়ঃ গচ্ছতি। ইয়াতে এইটো উদাহৰণটো দি দিছে, ছাত্ৰঃ বিদ্যালয়ং গচ্ছতি, অৰ্থাৎ ল'ৰাটো বিদ্যালয়লৈ গৈছে। আমি এতিয়া অন্য শব্দবিলাকো এই দুটা শব্দ লগাই লগতে এইটো দি তিনিটা শব্দ লগাই আমি ইয়াতে এনেকৈ 2, 3, 4 কৰি উত্তৰবোৰ লিখি যাব লাগিব। তোমালোকে ভালকৈ মন দিবা। এতিয়া এইটো বুজাই দিছে, ছাত্ৰঃ বিদ্যালয়ঃ গচ্ছতি, ছাত্ৰঃ বিদ্যালয়ং গচ্ছতি, ছাত্ৰজন বিদ্যালয়লৈ গৈছে। ইয়াতে আছে মাতা দেৱালয়ঃ, মাতা মানে মা, দেৱালয়ঃ মানে মন্দিৰ, মাতা দেৱালয়ঃ গচ্ছতি। আমি ইয়াতে লিখিব লাগিব মাতা দেৱালয়ং, এই বিসৰ্গটো গুচাই অনুস্বৰ দিব লাগিব। মাতা দেৱালয়ং গচ্ছতি, মা মন্দিৰলৈ গৈছে। পিতা কাৰ্যালয়ঃ, কাৰ্যালয় মানে অফিচ, ইংৰাজীত অসমীয়াত কাৰ্যালয়, পিতা মানে দেউতা, কাৰ্যালয়ং, পিতা কাৰ্যালয়ং গচ্ছতি, আমি বিসৰ্গ গুচাই অনুস্বৰ দিম। পিতা কাৰ্যালয়ং গচ্ছতি, দেউতা কাৰ্যালয়লৈ গৈছে। বালকঃ জন্তুশালা, বালকঃ জন্তুশালা গচ্ছতি, বালকঃ জন্তুশালাং, ইয়াতে অনুস্বৰ দিব লাগিব। বালকঃ জন্তুশালাং গচ্ছতি, য'ত জন্তুবোৰ বান্ধে, গৰু বন্ধা গোহালি, ঘোঁৰা বন্ধা অস্ত্ৰশালা, এনেকৈ যে কি অস্তাৱল, ঘোঁৰা বন্ধা ঘৰটোক আস্তাৱল বুলি কয়, তেনেকুৱাকৈ বালকঃ জন্তুশালাং গচ্ছতি মানে বালকজনে, ল'ৰাজনে জন্তুশালালৈ গৈছে। বৃদ্ধঃ বাটিকা গচ্ছতি, বৃদ্ধঃ বাটিকাং গচ্ছতি, বৃদ্ধ অৰ্থাৎ বুঢ়া মানুহজনে বাগিচালৈ গৈছে। সাধুঃ কাশী গচ্ছতি, উত্তৰটো হ'ব সাধুঃ কাশীং গচ্ছতি, অৰ্থাৎ সাধুজন কাশীলৈ, কাশী নামৰ এটুকুৰা যে ঠাই আছে যে এখন ঠাই, সেই ঠাইখনৰ কথা কৈছে, ওপৰত অনুস্বৰ দিব লাগিব। সাধুঃ কাশীং গচ্ছতি, সাধুজনে কাশীলৈ গৈছে। যাত্ৰীণঃ কন্যাকুমাৰী গচ্ছতি, যাত্ৰীণঃ মানে যাত্ৰী যে বাছত গ'লে যে কয় বাছ যাত্ৰী, আৰু দৰা যে বিয়া কৰোৱাৰ সময়ত দৰা গ'লে যেনেকৈ কয় বৰ যাত্ৰী, এনেকুৱা ধৰণৰ যাত্ৰী তাৰমানে। যিবিলাক মানুহে তাৰমানে যাত্ৰা কৰে বাছত বা চাইকেলত বা অন্যান্য যান বাহনত, সেইবিলাকতে সেই মানুহবিলাককে যাত্ৰী বুলি কয়। সেই যাত্ৰী যিকোনো এজন যাত্ৰীৰ কথাহে কিন্তু ইয়াতে কৈছে। যাত্ৰীকঃ কন্যাকুমাৰীং, ইয়াতে অনুস্বৰটো দি দিব লাগিব উত্তৰটোত। যাত্ৰীকঃ কন্যাকুমাৰীং গচ্ছতি, যাত্ৰীজন কন্যাকুমাৰীলৈ গৈছে। যুৱকঃ সমুদ্ৰতীৰম গচ্ছতি, যুৱকঃ মানে হৈছে যুৱকঃ ডেকা ল'ৰা, বালকঃ বুলি যে কৈছে যে সৰু ল'ৰাবিলাকক, যেনে 10-12 বছৰলৈকে বা 14-15 বছৰমানলৈকে সৰুৰ পৰা সিহঁতক বালকঃ বুলি কয়। তাৰপিছত যুৱকঃ ডেকা ল'ৰা, সমুদ্ৰতীৰম, সমুদ্ৰ মানে হৈছে সাগৰ, তীৰম মানে হৈছে পাৰ, যুৱকঃ সমুদ্ৰতীৰং গচ্ছতি, যুৱকজন সাগৰৰ পাৰলৈ গৈছে। বানৰঃ বনম, বানৰঃ মানে বান্দৰ, বনম মানে অৰণ্য, হাবি জংঘল, বন, বানৰঃ বনম গচ্ছতি, এইখিনি
এই সমুদ্ৰ তীৰম বনম ক্ষেত্ৰম এইকেইটা শব্দৰ একো সলনি নহয়, ইয়াত একে থাকিব। এইটো গোটেইকেইটা একে থাকিব, মাত্ৰ গচ্ছতি লগাই দিলে হ'ল। বালকঃ যুৱকঃ সমুদ্ৰ তীৰম গচ্ছতি, ইয়াতে আছে বানৰঃ বনম, বানৰঃ বনম গচ্ছতি। বান্দৰটো হাবিলৈ গৈছে, নহ'লে বা বান্দৰটো জংঘললৈ গৈছে, নহ'লে বা বান্দৰটো অৰণ্যলৈ গৈছে, এনেকৈ লিখিব পাৰি। কিন্তু তোমালোকক অৰ্থবিলাক নালাগে, তথাপিতো মই কৈ দিছোঁ, তোমালোকৰ সুবিধা হ'ব, কিছু জানিব পাৰিবা, ভৱিষ্যতেতো লাগিবই এইবিলাক শব্দ। কৃষকঃ ক্ষেত্ৰম, কৃষক মানে খেতিয়ক, ক্ষেত্ৰম মানে পথাৰৰ কথা কৈছে ইয়াতে। কৃষকঃ ক্ষেত্ৰম গচ্ছতি, কৃষকজন পথাৰলৈ মানে খেতি পথাৰলৈ গৈছে। কৃষকঃ ক্ষেত্ৰম গচ্ছতি, কৃষকজন খেতি পথাৰলৈ গৈছে। মই তোমালোকক আকৌ এবাৰ বাক্যবোৰ আওৰাই দিছোঁ। ছাত্ৰঃ বিদ্যালয়ং, মই মাত্ৰ উত্তৰবিলাকহে কৈ যাম দেই, তোমালোকে ধ্যান দিবা। ছাত্ৰঃ বিদ্যালয়ং গচ্ছতি, মাতা দেৱালয়ং গচ্ছতি, পিতা কাৰ্যালয়ং গচ্ছতি, বালকঃ জন্তুশালাং গচ্ছতি, বৃদ্ধঃ বাটিকাং গচ্ছতি, সাধুঃ কাশীং গচ্ছতি, যাত্ৰিণঃ কন্যাকুমাৰীং গচ্ছতি, যুৱকঃ সমুদ্ৰতীৰম গচ্ছতি, বানৰঃ বনম গচ্ছতি, কৃষকঃ ক্ষেত্ৰম গচ্ছতি। এতিয়া আমাৰ খ নম্বৰটো হ'ল। এইবাৰ যাওঁ গ নম্বৰ প্ৰশ্নটোলৈ। ইয়াতে দিছে বাক্য নিৰ্মাণং কৰোঁতো, আমি যে অসমীয়াত কওঁ বাক্য সাজা, তোমালোকে পাবানে নোপোৱা বাৰু এতিয়া। বাক্য নিৰ্মাণং কৰোঁতো, বাক্য নিৰ্মাণ কৰা বা বাক্য সাজা। ইয়াতে প্ৰথমতে এটা শব্দ দিছে, তাৰপিছত দিছে তিনিটা, তাৰপিছত এটা। ইয়াতে আকৌ দিছে প্ৰশ্ন, এই প্ৰশ্নটোৰ উত্তৰবিলাক এই শব্দখিনিৰ পৰা লিখিব লাগিব। উত্তৰ এই প্ৰত্যেকটো তেনেকৈ এইটো প্ৰশ্ন, এই শব্দবিলাক মিলাই উত্তৰ লিখিব লাগিব, গোটেইখিনি একেই। এতিয়া ইয়াতে দিছে ছাত্ৰঃ স্মৰতি, পাঠঃ কথা উত্তৰম। ছাত্ৰঃ কিং স্মৰতি, ছাত্ৰজনে কি মনত ৰাখিছে। ইয়াতে মানে প্ৰশ্নটো সুধিছে ছাত্ৰঃ কিং স্মৰতি, ছাত্ৰজনে কি মনত ৰাখিছে। ছাত্ৰঃ ইয়াতে পাঠঃ আছে, বিসৰ্গটো গুচাই অনুস্বৰ দিব লাগিব ওপৰত। ইয়াতে এক নম্বৰটোত লিখিব লাগিব ছাত্ৰঃ পাঠং স্মৰতি। দ্বিতীয়তে আছে কথা, কথাৰ ওপৰত অনুস্বৰ দি দিব লাগিব ছাত্ৰঃ কথাং স্মৰতি, ছাত্ৰজনে কথা মনত ৰাখিছে। প্ৰথমৰটো ছাত্ৰঃ পাঠং স্মৰতি, ছাত্ৰজনে পাঠবোৰ মনত ৰাখিছে, অৰ্থাৎ কিতাপৰ পাঠবিলাকত যিবিলাক কথা আছে এই কথাবিলাকৰ কথা কৈছে। ছাত্ৰজনে পাঠ মনত ৰাখিছে। ছাত্ৰঃ কথাং স্মৰতি, ছাত্ৰজনে কথা মনত ৰাখিছে। ছাত্ৰঃ উত্তৰম স্মৰতি, এই প্ৰশ্নৰ উত্তৰবিলাক যে তাৰে কথা কৈছে উত্তৰম বুলি। ছাত্ৰঃ উত্তৰম স্মৰতি, ছাত্ৰজনে উত্তৰবোৰ মনত ৰাখিছে। 1 নম্বৰ 2 নম্বৰ 3 নম্বৰত তোমালোকে লিখিব লাগিব। তাৰপিছত আছে শব্দবোৰ অহম, পাঠঃ, পত্ৰম, কবিতা, লিখামি। অহম মানে মই, পাঠঃ মানে পাঠ, পত্ৰম মানে পত্ৰ, চিঠি পত্ৰ যে চিঠি, আজিকালি চিঠি নিলিখেই। কবিতা মানে কবিতা, তোমালোকে যে কিতাপত পাইছা কবিতা, আৰু অন্যান্য বাতৰি কাগজ কিবাকিবি এইবিলাকতো কবিতা থাকে, কবিতা লিখি লিখি দিয়ে। অহম পাঠঃ লিখামি। এতিয়া উত্তৰটোতো এনেকৈ নহ'ব, আমি কেনেকৈ লিখিম 1 নম্বৰৰ উত্তৰটো। অহং পাঠং, এই অনুস্বৰটো দি দিব লাগিব বিসৰ্গ গুচাই। অহম পাঠং লিখামি, মই, অহম মানে মই, পাঠ লিখিছোঁ, ইয়াতে লিখিব লাগিব। তাৰপিছত আছে অহং পত্ৰম লিখামি, মই চিঠি লিখিছোঁ। অহং কবিতাং লিখামি, কবিতাৰ ওপৰত অনুস্বৰ দি দিব লাগিব, কিন্তু পত্ৰম এইটো একে থাকিব, ইয়াতে একো সলনি কৰিব নালাগে, যেনেকৈ আছে তেনেকৈ বাক্যটো মাত্ৰ 2 নম্বৰত লিখি দিলে হ'ল। অহং কবিতাং লিখামি, মই কবিতা লিখিছোঁ। তাৰপিছত আছে অনিতা
ফলম অন্নম ৰুটিকা খাদতি। অনিতা এজনী ছোৱালীৰ নাম, ফলম আমি যে খাওঁ ফল, অন্নম ভাত, ৰুটিকা ৰুটি, খাদতি খাইছে। অনিতা ফলম খাদতি, ইয়াতে একো সলনি নহয় দেই, এই দুটা শব্দত ফলম আৰু অন্নম একে থাকিব, মাত্ৰ ৰুটিকা ওপৰত অনুস্বৰ দি দিব লাগিব। অনিতা ফলম খাদতি, অনিতাই ফল খাইছে। অনিতা অন্নম খাদতি, অনিতাই ভাত খাইছে। অনিতা ৰুটিকাং, অনুস্বৰ দি ৰুটিকাং খাদতি, অনিতাই ৰুটি খাইছে। মই প্ৰশ্নটো নকলোঁ নেকি? অনিতা কিং খাদতি, অনিতাই কি খাইছে? অনিতা ফলম খাদতি, অনিতা অন্নম খাদতি, অনিতা ৰুটিকাং খাদতি। তাৰপিছত আছে সহ কৰ্তৰি ঘটি চচকহ স্বীকৰোতি। স্বীকৰোতি মানে গ্ৰহণ কৰা। তোমালোকে গ্ৰহণ কৰা বুলি ক'লে বুজি নাপাবা, অলপ জটিল হয়, গতিকে লোৱা। যেনে এতিয়া অহম লেখনিম স্বীকৰোমি, মই কলমটো তুলি লৈছোঁ। অহম লেখনিম স্বীকৰোমি, ইয়াতে যে স্বীকৰোতি আছে, মই হ'লে তাৰমানে যেনেকৈ লিখামি যে তেনেকৈ অহম স্বীকৰোমি। এতিয়া ইয়াতে তাৰমানে স্বীকৰোতি অৰ্থাৎ তুলি লৈছে বা লৈছে। অহং কৰ্তৰিং সহ মানে তেওঁ, কৰ্তৰি মানে কটাৰী, ঘটি মানে ঘড়ী, চচকহ মানে গিলাচ। স্বীকৰোতি মানে তুলি লৈছে বা লৈছে। সহ ইয়াতে প্ৰশ্নটো আছে সহ কিং স্বীকৰোতি, সি কি তুলি লৈছে বা উঠাই লৈছে বা লৈছে, এনেকৈ হ'ব অৰ্থবিলাক। সহ কৰ্তৰিং, ইয়াতে কৰ্তৰিৰ ওপৰত অনুস্বৰ, ঘটিৰ ওপৰত অনুস্বৰ আৰু চচকহ বিসৰ্গটো গুচাই পেলাই অনুস্বৰ দিব লাগিব। সহ কৰ্তৰিং স্বীকৰোতি, সি কটাৰীখন তুলি লৈছে। সহ ঘটিং স্বীকৰোতি, সি ঘড়ীটো তুলি লৈছে। সহ চচকহ ভুল হ'ব, বিসৰ্গ আছে যে চচকং, সহ চচকং স্বীকৰোতি, সি গিলাচটো তুলি লৈছে। মই আকৌ এবাৰ তোমালোকক কৈ দিছোঁ প্ৰশ্ন উত্তৰবিলাক। ছাত্ৰঃ কিং স্মৰতি, ছাত্ৰঃ পাঠং স্মৰতি, ছাত্ৰঃ কিং স্মৰতি, ছাত্ৰঃ কথাং স্মৰতি, ছাত্ৰঃ উত্তৰম স্মৰতি। ভৱান কিং লিখতি, আপুনি কি লিখিছে? অহম পাঠং লিখামি, অহং পত্ৰম লিখামি, অহং কবিতাং লিখামি। ইয়াতে লিখিব লাগিব অহং পাঠং লিখামি, অহং পত্ৰং লিখামি, অহং কবিতাং লিখামি। এতিয়া ইয়াতে আছে অনিতা কিং খাদতি, অনিতা ফলম খাদতি, অনিতা অন্নম খাদতি, অনিতা ৰুটিকাং খাদতি। সহ কিং স্বীকৰোতি, সহ কৰ্তৰিং স্বীকৰোতি, সহ ঘটিং স্বীকৰোতি, সহ চচকং স্বীকৰোতি। ইয়াতে আছে ৰামহ ৰামম, তাৰমানে এইফালে যে আছিল প্ৰথমৰ ফালে আপনহ আপনম, স্যুতঃ স্যুতম, ঠিক একেই, এইকেইটা বস্তু একে। ৰামহ ৰামম, সীতা সীতাম, নদী নদীম, মিত্ৰম মিত্ৰম। মই এইটো এবাৰ গাই দিছোঁ দেই। বসুদেৱ সুতং দেৱং কংস চানুৰমৰ্দনম, দেৱকী পৰমানন্দং কৃষ্ণং বন্দে জগদগুৰুম। বসুদেৱ সুতং দেৱং, তোমালোকক সুভাষিত মাতিব দিব যে, তেতিয়া এইটো ঠাচত তোমালোকে গাব পাৰিবা, গাব লাগিব। বসুদেৱ সুতং দেৱং কংস চানুৰমৰ্দনম, দেৱকী পৰমানন্দং কৃষ্ণং বন্দে জগদগুৰুম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেনেকুৱা বা পাইছা কমেণ্টত জনালেহে মই গম পাম।
আৰু যদি পাঠবোৰ বুজি পাইছা ভাল পাইছা তেতিয়াহ'লে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবা আৰু লগৰীয়াসকলৰ কাৰণেও তোমালোকে শ্বেয়াৰ কৰি দিবা সিহঁতেও পাব তেতিয়া আৰু লাইক